নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ ইংলিছ বুকত থকা 5 নম্বৰ চেপ্টাৰৰ অন্তৰ্গত এ লিজেণ্ড অফ নৰ্থলেণ্ড। এই চেপ্টাৰৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। লগতে যিমানখিনি এক্সট্ৰা ইম্পৰ্টেণ্ট MCQ হয়, শৰ্ট কুৱেশ্যনছ হয়, আমি গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। আৰু এই চেপ্টাৰটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়, যিহেতু তোমালোকৰ হাফ ইয়াৰলিটো আহিব, ফাইনেল এক্সামতো আহিব। ষ্টুডেণ্টছ, তোমালোকে স্কিপ নকৰাকৈ চাই থাকা। আৰু এটা লাইন তোমালোকক অসমীয়াত অনুবাদ কৰি লিখি দিয়া হৈছে যাতে তোমালোকে বুজি পোৱা। তোমালোকৰ এক্টিভিটিছৰ প্ৰথমত আছে 1 নম্বৰত আছে এনচাৰ দিছ কুৱেশ্যনছ। তাৰে 1 নম্বৰ কুৱেশ্যন হৈছে হুইচ কাণ্ট্ৰি অৰ countries do you think the Northland refers to? কি কৈছে? The Northland মানে কোনবোৰ দেশক বুজাইছে বুলি ভাবা। ইয়াৰ উত্তৰ হ'ব the Northland likes refers to the northern region of Europe such as Scandinavia or parts of England and nearby countries known for their cold climates and folk or traditions. The Northland সম্ভৱত উত্তৰ ইউৰোপৰ অঞ্চল যেনে স্কেন্ডিনেভিয়া বা ইংলেণ্ড আৰু তাৰ ওচৰৰ দেশবোৰক বুজায়, যিবোৰ ঠাণ্ডা জলবায়ু আৰু লোককথাৰ পৰম্পৰাৰ বাবে জনাজাত। তোমালোকে এই ব্ৰেকেটৰ ভিতৰতখিনি লিখিব নালাগে, এইখিনি তোমালোকক বুজাৰ কাৰণে লিখি দিয়া হৈছে। উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে টেনশ্যন নল'বা, ছেম এনেকৈ লিখিলে বহুত ভাল মাৰ্ক পাই যাবা। আৰু লাষ্টলৈকে চাই থাকা, বহুত ইম্পৰ্টেণ্ট MCQ তোমালোকে পাই যাবা। ঠিক আছে। দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ কি? হোৱাট ডিড ছেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি? কি কৈছে? ছেইণ্ট পিটাৰে বুঢ়ী মানুহগৰাকীক কি খুজিছিল? তাৰপিছত কি কৈছে? হোৱাট ৱাজ দ্য লেডিজ ৰিয়েকশ্যন? বুঢ়ী মানুহগৰাকীয়ে কেনে ব্যৱহাৰ কৰিছিল? উত্তৰ হ'ব ছেইণ্ট পিটাৰ আস্কড দ্য অল্ড লেডি ফৰ 1 কেক ফ্ৰম হাৰ লাৰ্জ ষ্ট'ৰ অফ কেকছ। কি কৈছে? ছেইণ্ট পিটাৰে বুঢ়ী মানুহগৰাকীক তেওঁৰ বহুতো কেকৰ ভঁৰালৰ পৰা এটা কেক খুজিছিল। দ্য লেডি বেকড এ স্মল কেক বাট ফাউণ্ড ইট টু লাৰ্জ টু গিভ এৱে ৰিভিলিং হাৰ গ্ৰীড এণ্ড ৰেলুক্টেঞ্চ। কি কৈছে? বুঢ়ীগৰাকীয়ে এটা সৰু কেক বনাইছিল, কিন্তু সেয়া দিবলৈ ডাঙৰ বুলি ভাবি তেওঁ লোভ আৰু অনিচ্ছা প্ৰকাশ কৰিছিল। ঠিক আছে, বুজিলা এইখিনি তোমালোকে। তাৰপিছত তোমালোকৰ 3 নম্বৰত আছে কি? হাউ ডিড হি পানিছ হাৰ? তেওঁ মহিলাগৰাকীক কেনেদৰে শাস্তি দিলে? উত্তৰ কি হ'ব? ছেইণ্ট পিটাৰ পানিছড হাৰ বাই ট্ৰান্সফৰ্মিং হাৰ ইনটু এ উড পিকাৰ। উড পিকাৰ কি তোমালোকে জানানে? উড পিকাৰ হৈছে এটা পক্ষীৰ নাম। এই কাঠ টকৰা পক্ষী বুলি কয় যে, তোমালোকে চাবা আমাৰ কিছুমান গছত যে কাঠ খান্দিয়াই গাঁত বা খাল খুন্দি থাকে যে, সেইটো পাখিৰ কথা কৈছে। কি শাস্তি দিছিল এই ছেইণ্ট পিটাৰে এই বুঢ়ী মানুহজনক? এই উড পিকাৰ এটা পক্ষীত পৰিণত কৰি দিছিল। কণ্ডেমিং হাৰ টু এ লাইফ অফ হাৰ্ড লেবাৰ ফৰ হাৰ চেলফিছনেছ। কি কৈছে? ছেইণ্ট পিটাৰে তেওঁক কাঠ টুকুৰা চৰাইলৈ ৰূপান্তৰিত কৰি শাস্তি দিছিল, তেওঁৰ স্বাৰ্থপৰতাৰ বাবে কঠিন জীৱনৰ নিন্দা কৰি। যেতিয়া এটা কাঠ টুকুৰা চৰাইলৈ ৰূপান্তৰিত কৰি দিছিল, যিহেতু কাঠ টুকুৰাৰ জীৱনটো অলপ কঠিন হয়, যিহেতু সেইকাৰণে এইটো শাস্তি দিয়াৰ কাৰণে কি কৰিছিল? কাঠ টুকুৰা চৰাইলৈ ৰূপান্তৰিত কৰি দিছিল। 4 নম্বৰত হ'ব তোমালোকৰ হাউ ডাজ দ্য উড পিকাৰ গেট হাৰ ফুড? কি হৈছে? কাঠ টুকুৰাই নিজৰ খাদ্য কেনেদৰে যোগাৰ কৰে? এই কাঠ টুকুৰা যে চৰাইটো আছে, কেনেদৰে নিজৰ খাদ্য যোগাৰ কৰে এইটো সুধিছে। ইয়াৰ উত্তৰ হ'ব দ্য উড পিকাৰ গেটছ হাৰ ফুড বাই বৰিং ইনটু হাৰ্ড ড্ৰাই উড অল দ্য ডে টু ফাইণ্ড ইনচেক্টছ অৰ চেপ। কি কৈছে? কাঠ টুকুৰাই শুকান কঠিন কাঠত সাৰাদিন ৰখি পোক বা ৰস কি কৰে? বিচাৰি খাদ্য যোগাৰ কৰে। এই গছত যে কিছুমান সৰু সৰু জেগাত যে গোটেই দিন ৰখি থাকি নিজৰ ঠোঁটেৰে ঠোক মাৰি ভাঙি ইয়াৰ পৰা পোক পৰুৱা ওলাৰ পিছতহে খায়। বহুত কষ্ট কৰি খাদ্য যোগাৰ কৰিব লাগে, সেইকাৰণে এই বুঢ়ীগৰাকীক কাঠ টুকুৰা বৰাই শাস্তি দিছিল।
এনচাৰবোৰ অতি চুটি কৰি তোমালোকে চাব পাৰা এটা লাইনত এনচাৰবোৰ কৰি দিয়া হৈছে তোমালোকক চ' তোমালোকে টেনশ্যন নল'বা বিন্দাছ পঢ়ি যোৱা এতিয়া তোমালোকৰ 5 নম্বৰত কি আছে 5 নম্বৰত আছে ডু ইউ থিংক দ্যাট দ্য ওল্ড লেডি উড হেভ বিন চ' আনজেনাৰাছ ইফ শ্বি হেড ন'ন হু চেইণ্ট পিটাৰ ৰিয়েলি ৱাজ কি কৈছে তুমি ভাবানে যে মহিলাগৰাকীয়ে জানিলেহেঁতেন যে চেইণ্ট পিটাৰ প্ৰকৃততে কোন what would she have done then তেতিয়া তেওঁ এনে আদানশীল নহ'লহেঁতেন তেওঁ তেতিয়া কি কৰিলেহেঁতেন ইয়াত কৈছে যে বুঢ়ীগৰাকীয়ে যদি জানিলে হয় যে চেইণ্ট পিটাৰ আচলতে কোন হয় তেতিয়াও চেম এনেকুৱা ব্যৱহাৰ কৰিলে হয় নেকি তাৰপিছত কৈছে যে তেওঁ তেতিয়া কি কৰিলেহেঁতেন কি কৰিলে হয় যদি বুঢ়ীগৰাকী জানিলে হয় যে চেইণ্ট পিটাৰ আচলতে কোন হয় এনচাৰ হ'ব if the old lady had known Saint Peter's true identity, she might not have been so ungenerous. Instead, she could have offered him cakes willingly, possibly seeking blessings or favors due to her greed. কি কৰিলে হয় যদি বুঢ়ীগৰাকীয়ে চেইণ্ট পিটাৰৰ প্ৰকৃত পৰিচয় জানিলেহেঁতেন তেওঁ হয়তো তেনে আদানশীল নহ'লহেঁতেন তাৰ পৰিৱৰ্তে তেওঁ স্বেচ্ছাই কেক দিলেহেঁতেন আৰু লোভৰ বশত আশীৰ্বাদ বা প্ৰতিদান বিচাৰিলেহেঁতেন ষ্টুডেণ্টছ তোমালোকে যদি এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰিবা তোমালোকে হাফ ইয়াৰলিৰ কাৰণে গোটেইখিনি গ্ৰামাৰ পাই যাবা 2-1 দিনৰ ভিতৰতে তাৰপিছত তোমালোকে যি তোমালোকৰ 9-10ৰ ইনফৰমেশ্যন আহি থাকে গোটেইখিনি পাই যাবা চেনেলটোত আগন্তুক দিনত গোটেইখিনি ক্লাছ সময়মতে পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিবা 6 নম্বৰ প্ৰশ্ন কি আছে তোমালোকৰ ইজ দিছ এ ট্ৰু ষ্টৰী কি কৈছে এইটো এটা সঁচা কাহিনী নেকি হুইচ পাৰ্ট অফ দিছ পয়েম ডু ইউ ফিল ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ কোন অংশ বা এই কবিতাটোৰ কোন অংশ বেছি প্ৰয়োজনীয় বুলি তুমি ভাবা উত্তৰ হ'ব দিছ ইজ নট এ ট্ৰু ষ্টৰী এই প্ৰথম প্ৰশ্নটো যে আছে যে দিছ ইজ এ ট্ৰু ষ্টৰী যে এইটো এটা সঁচা কাহিনী হয় নেকি এনচাৰ হৈছে নহয় দিছ ইজ নট এ ট্ৰু ষ্টৰী ইট ইজ এ ফক লিজেণ্ড কি কৈছে এয়া সঁচা কাহিনী নহয় এটা লোককথাৰ কিংবদন্তি দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইজ এ মৰাল টিচিং এণ্ড দ্য ভেলু অফ জেনাৰচিটি এণ্ড গ্ৰেটিটিউড অভাৰ গ্ৰীড কি কৈছে ইয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হ'ল নীতি শিক্ষা যিয়ে লোভৰ ওপৰত উদাৰতা আৰু কৃতজ্ঞতাৰ মূল্য শিকায় ঠিক আছে এতিয়া তোমালোকৰ আমি কি পঢ়িম 7 নম্বৰ পাৰ্টটো পঢ়িম 7 নম্বৰ পাৰ্টটোত কি আছে হোৱাট ইজ এ লিজেণ্ড কিংবদন্তি মানে কি হোৱাই is this poem called a legend আৰু এই কবিতাটো কিয় এটা কিংবদন্তি ইয়াৰ আনসাৰ কি হ'ব a legend is a traditional often historical story passed down orally featuring extraordinary characters but lacking full historical proof this poem is called a legend because it is a narrative told orally about Saint Peter glorifies his power and has a long moral driven structure কি কৈছে কিংবদন্তি হল মুখে মুখে প্ৰচলিত এটা পৰম্পৰাগত প্ৰায় ঐতিহাসিক কাহিনী যত অসাধাৰণ চৰিত্ৰ থাকে কিন্তু সম্পূৰ্ণ ঐতিহাসিক প্ৰমাণ নাথাকে এই কবিতাটো কিংবদন্তি কাৰণ ই সেন্ট পিটাৰৰ বিষয়ে মৌখিকভাৱে কোৱা কাহিনী তেওঁৰ শক্তিৰ মহিমাৰ কীৰ্তন কৰে আৰু দীঘল নৈতিকতা চলিত গঠনৰ এতিয়া তোমালোকৰ আছে 8 নম্বৰ প্ৰশ্ন কি আছে ৰাইট এ ষ্টৰী অফ এ লিজেণ্ড অফ নৰ্থলেণ্ড ইন এবাউট 10 সেন্টেন্সেস এতিয়া কি কৰিব লাগিব এই যে পয়েমটো যে আছে তোমালোকৰ এ লিজেণ্ড অফ নৰ্থলেণ্ড এই কাহিনীটো তোমালোকে 10টা মান বাক্যত বা শাৰীত লিখিব লাগে তোমালোকক এই কাহিনীটো কি হ'ব ইন এ কোল্ড নৰ্থলেণ্ড সেন্ট পিটাৰ এ হলি ম্যান ট্ৰেভেলড preaching and one day arrived at a cottage where an old woman baked cakes exhausted and hungry from fasting hungry মানে হৈছে তোমালোকৰ ভোক লগা exhausted মানে একদম মানে বহুত কষ্টত পৰি থকা মানে বিশ্ৰামহীন হৈ যোৱা একেবাৰে মানে কি বিশ্ৰামহীন মানে ৰেষ্ট নোপোৱা যেন হৈ যোৱা এনেকুৱা এইটো কৈছে exhausted মানে ভোকা দুৰ্বল হৈ যোৱা from fasting মানে হৈছে নোখোৱাকৈ থকা he asked her for just one cake from her plentiful store সেই ভোকাটোৰ মানুহজন এই বিশ্ৰামহীন মানুহজন এই বুঢ়ীজনৰ পৰা এটা
কেক বিচাৰিছিল তাইৰ দোকানৰ পৰা দ্য গ্ৰিডি উমেন বেকড এ টিনি কেক বাট ডিমিট ইট টু লাষ্ট টু গিভ এৱে এই বুঢ়ীগৰাকীয়ে কি কৰিছিল এপিচ সৰু কেক এটা বনাইছিল কিন্তু সেইটো দিবৰ কাৰণে বহুত ডাঙৰ ভাবিছিল দিব পৰা নাই ৰিপিটিং দিছ উইথ ইভেন স্মলাৰ ওৱান্স she claimed the cakes were too small for herself but too big for others সেই কেকৰ পিচ বা কেকৰ টুকুৰাটো সেই বুঢ়ীগৰাকীৰ কাৰণে অতি সৰু পিচ এটা কিন্তু বেলেগক দিয়াৰ ক্ষেত্ৰত বহুত ডাঙৰ হৈ যায় সেইকাৰণে তাই দিব নোৱাৰিছিলে বুঢ়ীগৰাকীৰ অলপ অহংকাৰী আছিলে অলপ স্বাৰ্থপৰ আছিলে সেইকাৰণে দিব পৰা নাছিলে angered by her lack of generosity Saint Peter cursed her saying she did not deserve human comforts কি কৰিছিলে তেতিয়া এই সেন্ট পিটাৰে খং কৰিছিলে আৰু সেন্ট পিটাৰে কৈছিলে যে বুঢ়ীগৰাকীৰ মানৱতা নাই ইমান স্বাৰ্থপৰ কেক এপিচ দিব নোৱাৰে মানুহক সেইকাৰণে এনেকৈ কৈছে হি ট্ৰান্সফৰ্মড হাৰ ইনটু এ উড পিকাৰ ফ'ৰ্চ টু বৰ হাৰ ড্ৰাই উড ফৰ ফুড সেই ৰাগতে কি কৰিছিলে সেন্ট পিটাৰে বুঢ়ীগৰাকীক এটা উড পিকাৰ এই যে কাঠটুকুৰা পক্ষীত ৰূপান্তৰিত কৰি দিছিল যাতে বহুত কষ্ট কৰি নিজৰ খাদ্য যোগাৰ কৰিব লাগে সেইকাৰণে এটা পক্ষীলৈ ৰূপান্তৰিত কৰি দিছিল হাৰ ক্লথছ বাৰ্ণ্ড এৱে আৰু তাইৰ কাপোৰখিনি পুৰি পেলাইছিল লিভিং অনলি এ চেক্ৰেল্ড কেপ এজ শ্বি বিকাম এ বাৰ্ড আৰু অনলি এটা হেড বা টুপি আছিল বাকী গোটেইখিনি পুৰি গৈছিল তাৰপিছত দ্য পয়েম টিচেছ ডেট গ্ৰীড লিডছ টু লজ এই পয়েমটো তোমালোকক কি শিকাইলে যে অহংকাৰে কি কৰে তোমালোকৰ লোকচান কৰে বা লছ কৰে while the generosity brings কিন্তু মানৱতা বা সুসন্মান বা ভাল হৃদয় কি কৰে আমাৰ কাৰণে আশীৰ্বাদ আনে people in the Northland still tell this tale to their children আৰু নৰ্থলেণ্ডৰ মানুহবোৰে এই কাহিনীটো এতিয়াও তেওঁলোকৰ ল'ৰা ছোৱালীক কৈ থাকে বা শুনাই থাকে ইটছ এ লিজেণ্ড ৱাৰ্নিং এগেইনষ্ট চেলফিছনেছ এণ্ড প্ৰেজিং কাইণ্ডনেছ আৰু এইটো এটা কি হ'ব তোমালোকৰ ই এক কিংবদন্তি যিয়ে স্বাৰ্থপৰতাৰ বিৰুদ্ধে সতৰ্ক কৰে আৰু দয়াৰ প্ৰশংসা কৰে ঠিক আছে এইখিনিতে তোমালোকৰ 1 নম্বৰত থকা প্ৰশ্নখিনি হৈ গ'ল এতিয়া চাম 2 নম্বৰত কি দিছে তোমালোকৰ এক্টিভিটিছত এনসাৰ দিস কোৱেশ্চনছ 1 নম্বৰত আছে লুক এট দ্য ওয়ার্ডস এট দ্য এন্ড অফ দ্য সেকেন্ড এন্ড ফোর্থ লাইনস উইচ shows and clothes true and you below no we found that shows rhymes clothes ঠিক আছে true rhymes with you and below rhymes with no find more such rhyming words তোমালোকৰ পয়েমটোৰ পৰা rhyming words খুজিব কৈছে কেনেকুৱা লাষ্টৰ খিনি মিল থকা যেনেকৈ ইয়াত চোৱা তোমালোকে এই যে below no লাষ্টৰ খিনি শুনাটো একে হয় হ'ব লাগিব ইয়াত চোৱা তোমালোকে এইবোৰ হৈছে তোমালোকৰ এনসাৰ আৰ্থ হাৰ্ট চোৱা লাষ্টৰ খিনি একে হয় শুনাটো দেখ মানে আৰু প্ৰনাউন্সিয়েচনটো one done one তাৰপিছত lay away flat that myself shelf faint saint মানে লাষ্টৰ খিনি প্ৰনাউন্সিয়েচনত সেম হ'ব লাগিব form warm food wood bird word same film এনেকৈ হ'ব লাগে এইবোৰ কি কয় তোমালোকৰ ৰাইমিং ওয়ার্ডস কয় এইবোৰ তোমালোকে ভালকৈ পঢ়িবা তোমালোকৰ এক্সামত দিব পাৰে এইখিনিতে ষ্টুডেন্টস তোমালোকৰ যি পাৰ্টিৰ অন্তৰ্গত এক্টিভিটিছত থকা প্ৰশ্নৰখিনি আলোচনা কৰা হৈ গ'ল যেহেতু তোমালোকৰ পাৰ্টটোত অতি কম প্ৰশ্ন দিয়া আছিল সেই কাৰণে ইয়াৰ পৰা এক্সট্ৰা এমসিকিউ আহিব এক্সট্ৰা শৰ্ট কোৱেশ্চনছ আহিব এই এমসিকিউ খনৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চনো কভাৰ হৈ যাব আৰু এমসিকিউ ইয়াৰ পৰা তোমালোকে 100% কমনো পাই যাবা ঠিক আছে সাম আমি 1 নম্বৰত কি দিছে মাল্টিপল চয়েস কোৱেশ্চন 1 নম্বৰত আছে what region do you think the Northland refers to কি হ'ব এটো কারেক্ট আনসার নৰ্থলেণ্ড ইউৰোপত ৰেফাৰ কৰে তাৰ পিছত তোমালোকৰ কি আছে দ্বিতীয় নম্বৰত আছে কি what did Saint Peter ask the old lady for এই সেন্ট পিটাৰে বুঢ়ী গৰাকীৰ পৰা কি খুজিছিল one cake from her store তাৰ দোকানৰ পৰা এক পিস কেক বিচাৰিছিল 3 নম্বৰত আছে how did the old lady react to the Saint Peter's request যেতিয়া সেন্ট পিটাৰে বুঢ়ী গৰাকীৰ পৰা এটুকুৰা কেক বিচাৰিছিল এই লেডি গৰাকীৰে কি ব্যৱহাৰ কৰিছিল আনসাৰ হ'ব she baked a small cake but keep it কি কৰিছিল যেতিয়া বিচাৰিছিল তাই এটুকুৰা সৰু
পিচ কেক বনাইছিলে কিন্তু দিয়া নাছিলে লগতে ৰাখিছিলে 4 নম্বৰ MCQ হ'ব কি তোমালোকৰ what quality did the old lady display in her reaction what quality did the old lady display in her reaction এই বুঢ়ী গৰাকীয়ে তাইৰ ব্যৱহাৰত কি দেখুৱাইছে কেনেকুৱা ধৰণৰ কি দেখি মানে নিজৰ ব্যৱহাৰত কেনেকুৱা ধৰণৰ তেওঁৰ কি দেখাইছে মানে এটো কি দেখাইছে গ্ৰিড এনসার হ'ব গ্ৰিড মানে হৈছে অহংকাৰ দেখাইছে তেওঁৰ ব্যৱহাৰত তাইৰ ব্যৱহাৰত কি দেখা গৈছিল অহংকাৰ দেখা গৈছিল 5 নম্বৰত আছে হাউ ডিড সেন্ট পিটাৰ পানিশ দা ওল্ড লেডি আৰু এই সেন্ট পিটাৰে বুঢ়ী গৰাকী কিহেৰে শাস্তি দিছিল এনসার হ'ব হি টাৰ্নড হার ইনটু এ উড পিকাৰ কাট টকৰা চৰাইলৈ ৰূপান্তৰিত কৰি শাস্তি দিছিল 6 নম্বৰত হ'ব হোৱাট মাষ্ট দা উড পিকাৰ ডু টু গেট ফুড আৰু এই উড পিকাৰ বা কাট টকৰা চৰাইটোৱে নিজৰ খাদ্য যোগাৰৰ কাৰণে কি কৰিব লাগে এনসার হল বোর ইনটু হার্ড ড্রাই উড কি কৰিব লাগে এটা শুকান আৰু কঠোৰ কাঠক ফুটা কৰি তাৰ পৰা পোক পৰুৱা ওলাই খাব লাগে বহুত কষ্টৰ কাম যেহেতু সেই কাৰণে কাট টকৰা চৰাই বনাই দিছিল তাইক 7 নম্বৰত আছে হোৱাই ডিড সেন্ট পিটাৰ কাৰ্স দা ওল্ড লেডি কি কৰিছিল শি লেকড জেনাৰেসিটি সেই কাৰণে তাক কাৰ্স কৰিছিল তার মানৱতা কম আছিল 8 নম্বৰ প্ৰশ্ন হল তোমালোকৰ হোৱাট হ্যাপেন্ড টু দা ওল্ড লেডিজ ক্লোথস আফটাৰ হার ট্ৰান্সফরমেশন আৰু কি কৰিছিল হোৱাট হ্যাপেন্ড টু ওল্ড লেডিজ মানে এই বুঢ়ী গৰাকীৰ কাপৰ লগত কি হৈছিল যেতিয়া তাইক এটা কাট টকৰা চৰাইলৈ ৰূপান্তৰিত কৰি দিয়া হৈছিল কি হৈছিল দে বাৰ্নড এৱে সেইবোৰ পুৰি গৈছিল কাপৰবোৰ বুঢ়ী গৰাকীৰ 9 নম্বৰ প্ৰশ্ন হল তোমালোকৰ কি What did the old lady give after becoming a woodpecker? What did the old lady give after becoming a woodpecker? তেতিয়া এই বুঢ়ী গৰাকীয়ে কি কৰিছিল যেতিয়া তাইক এটা কাট টকৰা চৰাই বনাই দিয়া হৈছিল কি কৰিছিল এনসার এ কি ৰাখিছিল মাত্ৰ এস স্কারলেট ক্যাপ এটা টপি ৰাখিছিল তাৰ পিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্ন হ'ব ইফ দা ওল্ড লেডি নিউ সেন্ট পিটাৰ্স আইডেন্টিটি হোৱাট মাইট শি হেভ ডান ইফ দা ওল্ড লেডি মানে যদি বুঢ়ী গৰাকীয়ে জানিলে হয় যে সেন্ট পিটাৰ আসলতে কি তাৰ পৰিচয় কি তেতিয়া কি কৰিলে হয় এনসার হ'ব অফাৰ হিম কেকস উইলিংলি নিজে ইচ্ছাকৃতভাৱে সেন্ট পিটাৰক কেক যাচিলে হয় যদি তেওঁৰ আসল পৰিচয়টো জানিলে হয় তেতিয়া বুঢ়ী গৰাকীয়ে নিজে নিজৰ ইচ্ছাই তেওঁক কেক দিলেহেঁতেন 11 নম্বৰ প্ৰশ্ন হল তোমালোকৰ এ লিজেন্ড অফ নৰ্থলেণ্ডছ এ ট্ৰু ষ্টৰী হয় নেকি এটা সঁচা কাহিনী হয় নেকি নহয় এটা নো হ'ব তাৰপিছত তোমালোকৰ 12 নম্বৰ প্ৰশ্ন হ'ব কি হোৱাট ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য পয়েম এই পয়েমটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ কোনটো বুলি তোমালোকে ভাবা এনসাৰ হ'ব দ্য মৰাল এবাউট দ্য জেনাৰসিটি 13 নম্বৰত আছে তোমালোকৰ হোৱাট ডিফাইনছ এ লিজেণ্ড কি হ'ব এই কাৰেক্ট আনসাৰ এ ট্ৰেডিশনাল ষ্টৰী উইথ এক্সট্ৰাঅৰ্ডিনাৰী ক্যাৰেক্টাৰ্স তাৰপিছত তোমালোকৰ 14 নম্বৰ প্ৰশ্নত কি আছে 14 নম্বৰ হোৱাই ইজ দিস পয়েম কল্ড এ লিজেণ্ড হোৱাই ইজ দিস পয়েম কল্ড এ লিজেণ্ড এই কবিতাটো কিয় এটা কিংবদন্তি বুলি কোৱা হয় এনসাৰ হ'ব ইট ইজ এ মৰাল ড্ৰাইভেন অৰাল টেল এবাউট দ্য সেন্ট পিটাৰ কাৰণ এইটো মানৱতাৰ কথা কৈছিল সেই কাৰণে ইয়াক কিংবদন্তি বুলি কোৱা হয় হুইচ ৱাৰ্ড ৰাইমছ উইথ স্নো এই সোণৰ লগত কোনটো ৰাইমছ ৱাৰ্ড আহে সোণ হলে কি হ'ব এইটো হ'ব বিলো হ'ব বিলো সোণ হলে কি হ'ব ক্লথছ হ'ব স্নো ক্লথছ হ'ব তাৰপিছত তোমালোকৰ 16 নম্বৰ প্ৰশ্ন আছে কি এতিয়া হুইচ ৱাৰ্ড ৰাইমছ উইথ ট্ৰু ইন দ্য পয়েম ট্ৰু হলে কি হ'ব ইউ হ'ব তাৰপিছত তোমালোকৰ 17 নম্বৰ প্ৰশ্ন আছে হুইচ ৱাৰ্ড ৰাইমছ উইথ বিলো হলে কি হ'ব নো হ'ব 18 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ হোৱাট লেসন ডাজ দ্য পয়েম টিচ আৰু এই কবিতাটোৱে তোমালোকক কি শিকায় তোমালোকক কি শিকায় যে গ্ৰিডছ লিডছ টু লছ এণ্ড জেনাৰসিটি টু ব্লেছিংস গ্ৰিডছ মানে অহংকাৰ হলে তোমালোকৰ লোকসান হ'ব কিন্তু যদি তোমালোকে ভাল হোৱা তোমালোকৰ যদি মানৱতা দেখুৱা তোমালোকৰ কি হ'ব আশীৰ্বাদ পাবা এইটোৱে তোমালোকক কবিতাটো শিকায়
19 নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ হু টেলছ দিছ ষ্টৰী ইন নৰ্থলেণ্ড এই কাহিনীটো কোনে নৰ্থলেণ্ডত কৈছিলে দ্য পিপুল টু দেয়াৰ চিলড্ৰেন এই নৰ্থলেণ্ডৰ মানুহবোৰে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক কৈছিলে এতিয়া হ'ব তোমালোকৰ 20 নম্বৰ প্ৰশ্ন আৰু শেষৰটো প্ৰশ্ন হ'ব হোৱাট ডাজ দ্য উড পিকাৰ্ছ ট্ৰেন্সফৰ্মেশ্যন চিম্বলাইজ এই উড পিকাৰত যেটো ট্ৰান্সফৰ্ম কৰা হৈছিলে বুঢ়ীগৰাকীক অৰ্থাৎ এটা কাঠটকৰালৈ ৰূপান্তৰিত কৰা হৈছিলে এইটো কিহৰ প্ৰতীক বুলি কৈছে পানিশমেণ্ট ফৰ সেলফিশনেছ এইটো কিহৰ প্ৰতীক এটা শাস্তি মানে নিজে স্বাৰ্থপৰ হোৱাৰ কাৰণে এটা শাস্তিৰ প্ৰতীক এই কাঠটকৰা চৰাই বনাই দিয়াটা কি এটা শাস্তিৰ প্ৰতীক মানে স্বাৰ্থপৰৰ কাৰণে শাস্তিৰ প্ৰতীক হৈছে সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ গোটেইখিনি পাঠটো আলোচনা কৰা হৈ গ'ল এক্সট্ৰা কোৱেশ্চন এনসাৰ MCQ এক্টিভিটিজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল যদি তোমালোকক ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক ফাৰ্দাৰ কি বস্তু লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক দিয়াৰ চেষ্টা কৰিম ধন্যবাদ